এতিয়া আমি চাহ খাই ৰেডি হ'লোঁ। ৰাতিপুৱা পৰঠা বনাইছিলোঁ, খাই মেলি আমি ৰেডি হৈ আছোঁ। মাৰ অয়নে ক্লাছ কৰি আছে। এইফালে বাহিৰত গৈছোঁ ৰ'বা, বাহিৰত দেখাইছোঁ মিষ্টাৰে খেতি কৰি আছে, শাক লগাইছে। ইয়াত কি দিছিলা আমনো? মূলা। এয়া আমাৰ মিষ্টাৰে চব্জি লগাই আছে, ঘাঁহ বাচিছে। এয়া কাম কৰিছা? কাম কৰিছে মিষ্টাৰে। স্বাগতম জনাইছোঁ মোৰ আন এটি ব্লগলৈ। আজি মই ব্লগটো আৰম্ভ কৰিছোঁ মোৰ পাকঘৰৰ পৰাই। এয়া মই মাছ বনাই আছোঁ এতিয়া। এয়া মাছ ফ্ৰাই কৰি আছোঁ। আজি বনাম মাছ আৰু পালেং শাকেৰে। মাছ পালেং শাকেৰে বনাম আজি। এয়া এতিয়া মই এই ভাজিটো বনাই লওঁ, মাছৰ তৰকাৰী। আপোনালোকে তেতিয়ালৈকে চাই থাকিব, আকৌ আহিম আপোনালোকৰ মাজলৈ। এয়া আমাৰ অনন্যাই কাপোৰ চিলাইছে। এয়া দেখিছেনে আপোনালোকে? আমাৰ অনন্যাই চিলাইছে। চা অনন্যা, দেখাই দিয়া। লাজ পাইছে। অঁ, চিলাব পাৰিছা ন? অঁ, চাওঁ এইফালে দিয়া। অঁ, চিলোৱা আৰু অকণমান চিলাই লোৱা। বেজিটো খুচি বচাবা দেই ভালকৈ। এয়া আমাৰ মিনুৱে কাম কৰিছে। আমাৰ মিনুৱে কাম কৰিছে। হাতত খুচি বচাবা দেই। আৰু সোণমণিয়ে বহি বহি চাইছে। আমি কিনো গাঁঠি লগালে মাইটো, কিনো গাঁঠ মাৰিলে মাইটো। চিলাবলৈ শিকিছে আকৌ তাই। মই জানো যিয়ে গাঁঠি নলগাওক, চিলাবলৈ চেষ্টা যে কৰিছে আকৌ তাই। মই আগতে পুতলাটো চিলাইছোৱে দেখোন মা। অঁ, তুমিও পাৰা ন? তুমি মোৰ ভিডিঅ'টো কেলে নোপোৱাই? পাৰিছা ন? অঁ, হাতত খালি খুচি বচাবা দেই, ভালকৈ কৰিবা দেই। হৈ গ'ল? অঁ, এতিয়া মই ছিঙি দিম ন? আমাৰ অনন্যাই কাপোৰ চিলোৱা হৈ গ'ল বোলে। এতিয়া বেলেগ এটা কাম কৰিব আহিছে। অনন্যা আৰু অয়নে এতিয়া খেতি কৰিব। সিহঁতি কিবা লগাইছে। মই সিহঁতক লগাবলৈ শিকাইছোঁ। ইহঁতেও প্ৰকৃতিৰ লগত একাত্মক হ'ব লাগে। ল'ৰা ছোৱালীক প্ৰকৃতিৰ লগত একাত্মক হ'বলৈ দিব লাগে। সেয়েহে সিহঁতক মই শিকাইছোঁ কেনেদৰে খেতি কৰিব লাগে। নাজানে, তথাপিও লগাবলৈ শিকাইছোঁ আৰু সৰু সুৰাকৈ। তো এয়া ইহঁতি লগাই আছে। এইফালে কিনো লগাইছে দুইটাই, তাকে চাওকচোন। অনন্যা কি লগাইছা? অঁ, অকণমান দকৈ খান্দি লোৱা। আৰু অকণমান দকৈ খান্দা। ভিতৰতে লগাই দিয়া হ'লে। অঁ, তুমি কি লগাইছা? নহৰু? অঁ, নহৰুখিনি এনেকৈ দিয়াচোন। এনেকৈ গুজি দিলে হ'ব চা। এনেকৈ কৰি এনেকৈ গুজি গুজি দিলে হ'ব। এনেকৈ এইফালে দি যোৱা, এনেকৈ লাইন বাই লাইন। এনেকৈ দি যোৱা। ইয়াত কিনাৰত দিয়া। অকণমান ঘন ঘনকৈ দিয়া, আঁতৰ আঁতৰ। এইফালে দিয়া, ছাইড বাই ছাইড। যিহেতু সিহঁতি সময় নাপায়, মই দেখাই দিছোঁ। দিয়া, সেইডাল দিয়া, সেইডাল দিয়া। অঁ,
এনেকৈ অকণমান এনেকৈ খান্দিবা চোৱা এনেকৈ অকণমান দৰকৈ খান্দিবা দেই এইফালে গুটি দিয়া আছে নহয় দিয়া অঁ লগোৱা এডাল সেইফালে দিয়া আঁতৰলৈ দিয়া অকণমান দৰকৈ খানা অঁ এতিয়া লগাই দিয়া এতিয়া সোমোৱাই দিয়া এতিয়া মাটি দি দিয়া দেই এনেকৈ চেপি চেপি দিয়া লগাই থাকা দেই মই কাম এটা কৰি আহোঁগৈ দেই তোমালোকে লগাই থাকা শুনবে না লগোৱা পৰিয়ে গৈছা দেখোন একদম এয়া এইফালে ইয়াত দিয়া হ'ল মূলা আমাৰ এইকণত মূলা দিয়া হৈছে এইকণত আৰু এইফালে দিয়া হৈছে পালেং আৰু সেইদিনাখন মই মাটি খান্দিছিলোঁ খান্দা নহয় মাটি মই কোৰ মাৰি পিনে সমান কৰি দিছোঁ মিহি কৰি এইখিনিত এয়া এতিয়া ধনিয়া দিবলৈ থৈছোঁ মাটিটো শুকান হৈ আছে ধনিয়া আনি থোৱা আছে এইখিনি দিব লাগিব এইকণত লগোৱা আৰু পানী দিবা দেই এয়া আমাৰ সোনবেনে এইফালে পানী দি আছে এই নহৰু লগাইছিলে এই নহৰু গছত পানী দি আছে সোনবেনে চবফালে দি দিবা দেই আমিনো পানী দি দিবা হা এই পানী আনি থোৱা আছে ইয়াৰ পৰা দি দিবা দেই ভাল আনিব পাৰিছা ন মই আনি দিম ৰ'বা আৰু দেই তুমি দি দিবা মই বাল্টিঙত আনি দিছোঁ মাজত এনেকৈ ছিটিয়াই দিব লাগিব মাজত মই দি দিম লাহে লাহে দিয়া গছকেইটা মৰি যাব লাহে লাহে থৈ দিয়া এই হনুমানে পূজা কৰিবৰ কাৰণে লৈছে এয়া পূজা কৰিব এতিয়া সি আৰু এইফালে অনন্যাই খাবলৈ বহিছে আৰু পূজা নকৰ নি আজি বোলে পূজা নকৰে চিঙৰা খাব এতিয়া তাই তুমি চিঙৰা খাবা আজি পূজা নকৰা ন হা আজি মই প্ৰাৰ্থনা নকৰোঁ আজি মোৰ কাম আছে মানে বহুত পানী ভৰাবলগীয়া হৈ আছে দিনৰ দিনটো লাইন নাই মই পানী অকণমান ভৰাই থৈ আহিলোঁ এইকেইটা ইহঁতি এতিয়া অকণমান খেলিব খেলাৰ পিছত আকৌ পঢ়িবলৈ বহিব পঢ়াৰ টাইম হ'বই এতিয়া আৰু 6টা বাজিলেই ইটো সিটো কৰোঁতে যদি দৰ্শকসকলে আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব যদি ভাল পাইছে তেনেহ'লে আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই